হাই ফাইনেলি আহি পালোঁ আমি মৰমৰ ঘৰখনলৈ বুলি আৰু এতিয়া মানে বিহু বুলি আহিলোঁ আৰু এই যোগাৰ জাতি কৰিম এতিয়া কি বনাওঁ কি মানে কৰিম দেখাম আৰু ইয়াতে আমি বিহুত আহোঁ আৰু গাঁৱৰ ঘৰখনত বহুত মৰমৰ মোৰ এই ঘৰখন কি বনাওঁ চাই থাকিব আৰু মোৰ ভিডিঅ'টো পাওঁতে আপোনালোকৰ দেৰি হ'ব কাৰণ বিহুত মই দিব পৰা নাযাব বিহুৰ পিছত দি দিম হেপী বিহু পিঠাগুড়িটো খুন্দা হৈ গ'ল এতিয়া মানে কেকটো বনাম পিঠাগুড়িখিনি মানে পিঠা বনাম এইটো মাটি চাউলৰ পিঠাগুড়ি হয় যিটো আমি ভাত খাওঁ চাউল আৰু বৰা চাউলৰটো মই পিঠা বনোৱাৰ আগত যিটো মানে ঢেঁকীত খুন্দিম তেতিয়া আমি দেখাই আছোঁ বাৰু এতিয়া বাৰু মই এইটো পিঠাটো বনাম আৰু এই লাড়ু বনাব পাৰি এইটোৰে পিঠাগুড়িৰ লাড়ু কয় এনেকৈও বনাম আৰু চাই থাকিব আজি কি কৰোঁ কি নকৰোঁ মাটি চাউলৰ পিঠাগুড়িটো মই মিক্সিতে খুন্দি লওঁ মিক্সিত খুন্দো আৰু যিটো বৰা চাউলৰ হয় সেইটো বৰা চাউলৰটো আৰু ঢেঁকীত খুন্দো বহুতে খুন্দি দিয়ে আৰু বহুকেইজনীয়ে সেই আৰু চাই থাকিব দেই মই আজি কি কৰোঁ এতিয়া মানে যিটো মানে কেকৰ মানে মই মিশ্ৰণ তৈয়াৰ কৰিলোঁ ময়দা আৰু কণী আৰু বেকিং পাউডাৰো দিছোঁ আৰু ভেনিলা এচেঞ্চ দিছোঁ মই ভেনিলাৰ ফ্লেভাৰত বনাম আৰু ইয়াত মানে বিট কৰি ইয়াতে দি দিলোঁ এতিয়া মই যোনটো কেকৰ পাত্ৰ হয় যেনেকুৱা পাত্ৰত আপোনালোকে ল'ব এনেকৈ দিলোঁ আৰু কেৰাহী মই গৰম কৰি থৈ দিছোঁ আৰু তাত নিমখ দি থৈ দিছোঁ নিমখ আছিলে এইটো নিমখটো দি থৈ দিছোঁ তাত এতিয়া মই এইটোত বহাই দিম ধুনীয়াকৈ বহাই দিলোঁ মই এতিয়া আৰু যেতিয়া হৈ যায় তেতিয়া মই দেখাম এতিয়া মই এনেদৰে থৈ দিম ধুনীয়াকৈ চাই থাকিব বিহুৰ আয়োজন আৰু কেকৰ মানে মই এই ডিলাইট এইটো ক্ৰীমটো ব্যৱহাৰ কৰোঁ ডিলাইটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে খুব ধুনীয়া হয় সেয়ে আৰু ইয়াতে বহুতকেইটাও বনাব পাৰি 4-5টা বনাব পাৰি আপোনালোকে আনিব আৰু এইটো কেকটোৰ ক্ৰীমটো ব্যৱহাৰ কৰিব এই গোটেই পাদা দেখা নাই নেকি মই বনোৱা কেক কেনেকুৱা হৈছে ক'ব আপোনালোকে ছোৱালীৰ কাৰণে বনাইছোঁ আৰু চুমনিয়ে নাৰিকলৰ মানে বাকলিখিনি এৰাই আছে এতিয়া মানে পিছফালৰ মই মিক্সিত দিম যে সেইকাৰণে চেনিটো দি দিলোঁ মই নাৰিকলটো মিক্সিত দি উঠি এতিয়া মই সানি অকণমান সময় থৈ দিম মই তেনেকুৱা কৰোঁ মানে নাৰিকলৰ লাড়ু বনালে চেনিটো অলপ সময়ৰ কাৰণে সানি থৈ দিওঁ এই নাৰিকলখিনি এতিয়া বহাই দিছোঁ মই বিহুৰ আয়োজন আৰু এনেকৈয়ে মোৰ অৱস্থাটো চাওকচোন এবাৰ এয়া এতিয়া নাৰিকলখিনি হ'লে লাড়ুটো হৈ যাব ইফালে লাড়ু বনাই আছোঁ লাড়ু মোৰ হৈ গ'ল এয়া থৈ আছোঁ এটা এটাকৈ ধুনীয়াকৈ সিফালে ছোৱালী কান্দি আছে এনেকৈয়ে বিহু আৰু পিঠা বনাই আছোঁ দেই মই পিঠা বনাই আছোঁ আৰু ইফালে পিঠা থৈ আছোঁ তাৰপিছত এখন হাতেৰে মানে ভিডিঅ' কৰি আছোঁ মানে বহুত দিগদাৰ আৰু এয়া নাৰিকলৰে পিঠা বনাইছোঁ তিলৰ পিঠা মানে এওঁ খাব ইচ্ছা নকৰে সেয়ে ভাবিলোঁ নাৰিকলৰ এওঁ মানে খাব মানে তিলৰ পিঠাটো ইমান ভাল নাপায় মানে মই এনেকৈ এডাল ষ্টেণ্ড দি থৈ দিছোঁ তাত মানে এডাল লৰুডাল দি থৈ দিছোঁ তাতে মানে এনেকৈ থৈ দিওঁ আৰু অলপ মচমচীয়া হ'লে খাই ভাল পায় আৰু এইখিনি হৈ গৈছে আৰু পিঠাখিনি মানে এইবাৰ অলপমান দিগদাৰ কৰিছে মোক বাকী
বহুত পুৰণি হয় মানে কি মই ষ্টভতে বনাওঁ বাৰু পিঠাটো আৰু এইটো ষ্টভটো মোৰ বহুত পুৰণি হয় গেছত পুৰিব অলপ অসুবিধা পালে থিয় হৈ বা এনেকৈ দিগদাৰো লাগে এনেকৈ বহি লৈ পেলাই পিঠাটো বনাওঁ আৰু এতিয়া বনাই আছোঁ ভোগালীৰ আয়োজন চাই থাকিব চুঙাত চাউল ভৰাব এতিয়া আংকুলাই মানে দগা পাল্লাত চাউলটো দি জুখি ল'ব তাৰমানে এয়া আংকুলাই দিয়ক ধুনীয়াকৈ কেজি ভৰাব মানে দগা পাল্লা লৈ আহিছে ঘৰৰ পৰা এতিয়া মানে ভৰাই আছে আৰু 3 কিলো হ'ল বোলে তাৰপিছত চুঙাত ভৰাব এইটো আন্দাজ আপোনালোকে ক'ৰবাত এনেকুৱা কৰিছেনে দগা পাল্লাত চাউল জুখি পেলাই চুঙাত ভৰাইছেনে ক'বচোন মোক কমেণ্টত তেল পিঠাৰ মিশ্ৰণটো বনাওঁতে মানে মই ভিডিঅ'টো কৰিব নহ'ল ইয়াত মানে পিঠাগুড়ি আছে আৰু কিছুমানে ময়দা দিয়ে অলপ মানে কোমল হ'বৰ কাৰণে আৰু বেকিং পাউডাৰ আৰু মই মানে ফ্লেভাৰৰ কাৰণে কমলাৰ বাকলিটো মানে ৰুকনিত এনেকৈ ৰুকি অলপকৈ দি দিছোঁ ফ্লেভাৰটোৰ কাৰণে ভাল লাগে খাই তেনেকৈ মই তেনেকৈ ভাল পাওঁ মানে আৰু এতিয়া মিশ্ৰণটো মই থৈ দিলোঁ অলপ সময় থৈ দিছিলোঁ 3 ঘণ্টা 4 ঘণ্টামান হ'ল থৈ দিবলৈ এতিয়া মানে মই বনাম আৰু তাকে দেখাম তেতিয়া মানে বনাওঁতে মই দেখাব নহ'ল সেয়ে ভাবিলোঁ এনেকৈ দেখাই দিওঁ আৰু জানে আৰু সকলোৱে এইটো বস্তু কেনেকৈ বনায় সেয়ে আৰু বিহুৰ কাৰণে দেখাইছোঁ আৰু কেৰাহীত মই ৰিফাইন দি দিছোঁ গৰম হ'ব আৰু এতিয়া ৰিফাইনটো চাই থাকিব দেই মোৰ ভিডিঅ' বিহুৰ আয়োজন এই যে পিঠাটো তেল পিঠাটো খাই মানে বহুত ভাল লাগে মানে এনেকৈ এটা এটাকৈ বহাই দিব লাগে আৰু এইবিলাক মানে বেমাৰৰো এটা হেৰি আৰু মানে কিন্তু মুখৰ জুতি আৰু কিন্তু এইবিলাক খালে গেছ বা এইবিলাক হয় আৰু তেলৰ বস্তুটো এনেকৈ এটা এটাকৈ বহাই দিব ধুনীয়াকৈ ফুলি আহিব এনেকৈ অলপ তেল লৰাই দিব জানে আৰু সকলোৱে এইবিলাক বনাবলৈ বনাইছে চাগে বিহুত সকলোৱে ন ময়ো তেনেকৈ বনাইছোঁ হ'লেও দেখাইছোঁ আৰু এতিয়া হৈ যাব মোৰ পিঠাটো হৈ গ'ল এইখিনি হৈ গৈছে মোৰ আপোনালোকেও এই কমলাৰ বাকলি দি এনেকৈ পিঠাটো বনাবচোন বহুত ধুনীয়া লাগে মানে টেষ্টটো বহুত ধুনীয়া মানে কিছুমানে যদি বনাইছে ক'ব মানে মোক আৰু যদি বনোৱা নাই তে বনাই চাব হা মাছ কাটাৰ পৰ্ব আংকুলাই মাছ কাটি আছে ইফালে সৰু মাছ ইফালে ডাঙৰ মাছ এয়া পিঠা চুঙা পুৰা চাং এইখন হৈ গ'ল এজনী মাছ পুতলা খাই দিয়া এয়া বৌয়ে মানে চাউল ভৰাই আছে চুঙাত ধুনীয়াকৈ মই নাজানো মানে এইটো কাম কৰিবলৈ এই বৌয়ে কৰি দিয়ে আৰু আংকুলৰ বৌ এইজনী পিঠা চুঙাত জুই দিছোঁ আৰু আমি দুই বুঢ়া বুঢ়ী চুঙা পুৰিলে হাই দিয়া হেপী বিহু কোৱা হেপী উৰুকা কোৱা এই দুৰ্গা নহয় উৰুকা এই বদমাছ উৰুকা কোৱা হেপী উৰুকা কোৱা মই দৈ খাই আছোঁ কোৱা তুমি কি খাই আছা কি এই বদমাছ মছলা খাই আছা মাংসটো বনাই আছোঁ এতিয়া আমি আংকুল বহি আছে এইবিলাক মাছ খালে এয়া সুমন বহি আছে আমাৰ পুতলা বহি আছে এয়া আমাৰ উৰুকা এনেকৈয়ে এতিয়া মানে মাছ খালোঁ আমি ভাজা মাছ খাই দিলোঁ পাতত চুমনি আৰু টিকলি মাংস খাই আছে ভাজা মাংস অলপ এতিয়া ভেলাঘৰলৈ বুলি আহিলোঁ তাত মানে মানুহবিলাকে জুই কৈ আছে আৰু খানা খাই আছে আমিতো ঘৰতে খাই আহিলোঁ এতিয়া আমিও অলপ জুই পুৱাই আজিৰ কাৰণে আৰু বিহুটো ভালে যাওক অহা কাইলৈ আকৌ এটি নতুন পুৱাৰে আৰম্ভ কৰিবলৈ আপোনালোক সকলোৰ পৰা এতিয়া মই ভিডিঅ'টি বিদায় ল'ম আৰু চাই থাকিব মোৰ ভিডিঅ' আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিবিলাক নতুনকৈ মোৰ ভিডিঅ' দেখিছে ছাবস্ক্ৰাইব কৰি দিব সকলো লোকে বিহুৰ শুভেচ্ছা জনালোঁ
আৰু ভালে থাকক সুস্থ থাকক থেংক ইউ বাই বাই